নমস্কাৰ ভিউৱাৰ্ছ। আজি আমি এটা নতুন এডভান্স ফাংচন ইয়াতে আমি শিকিম আৰু মই আশা কৰোঁ আপোনালোকে যদি মোৰ চেনেলৰ আগৰ ভিডিঅ'কেইটা চাইছে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেলৰ এটা ভাল নলেজ হৈ গৈছে ইতিমধ্যে, আৰু যদি চোৱা নাই চাই ল'ব। মোৰ এই ভিডিঅ'টোৰ তলত লিংক দিয়া আছে। ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মোৰ লাইফৰ লগত ৰিলেটেড এটা সৰু কাহিনী কওঁ। আজিৰ পৰা প্ৰায় 12-13 বছৰ আগতে মই মই মানে এটা কোম্পানীত ইণ্টাৰভিউ দিব গৈছিলোঁ, আৰু তাত মানে মোক এইটো মানে MIS-ৰ জব আছিলে। সেইটো MIS-ৰ কাৰণে মানুহ লাগে। তো মই সেইটোত মানে ইণ্টাৰভিউতে মোক বহুকেইটা এক্সেলৰ এডভান্স ফাংচন সুধিছিলে আৰু মই এইকেইটা কৰিলোঁ, কিন্তু লাষ্টত মোক সিহঁতে এটা এনেকুৱা ফাংচন সুধিলে, সেই ফাংচনটোৰ কিন্তু সেই কামটোৰ লগত কোনো ৰিলেশ্যনেই নাই। গতিকে সেই ফাংচনটো মই কৰিব নোৱাৰিলোঁ। গতিকে তেনেকুৱা কিছুমান ঘটনা হয়। কেতিয়াবা কিছুমান ইণ্টাৰভিউৰে আপোনাৰ এক্সেলৰ ওপৰত কিমান নলেজ আছে এইটো জানিবৰ কাৰণে আপোনাক যিকোনো ফাংচন সুধি দিব পাৰে, আৰু কিছুমানে নিজৰ মানে শ্ব' আপ কৰিবৰ কাৰণে এইবিলাক সুধি দিয়ে। যি নহওক, সেইটো মোৰ এটা এক্সপিৰিয়েঞ্চ আছিলে। আজি আমি যিটো ফাংচন শিকিম এইটো হ'ল ইণ্ডেক্স মেথছ। এই ইণ্ডেক্স মেথছটো দুটা বেলেগ বেলেগ ছেপাৰেট ফৰ্মুলা, কিন্তু এই দুটা যদি আমি একেলগত ইউজ কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি বহুত ডাঙৰ কাম উলিয়াব পাৰোঁ। ভিউৱাৰ্ছ, গতিকে বলক আমি ফাংচনটো শিকোঁ আজি, আৰু ইয়াৰ কেনেকৈ কৰ্পৰেট ছেক্টৰত বা যিকোনো MNC এইবিলাকত কেনেকৈ এইবিলাক ফৰ্মুলা ব্যৱহাৰ কৰা হয় সেইটোৰ ব্যৱহাৰটো আজি আমি ইয়াতে শিকিম। আপোনালোকে চাই আছে যিখন আপোনালোকৰ সন্মুখত এক্সেলৰ চিট ওলাই আছে, ইয়াতে প্ৰত্যেকটো বস্তু যিকেইটা বস্তু আছে প্ৰত্যেকটা বস্তু ইম্পৰ্টেণ্ট হয়। আপোনালোকে এইকেইটা নোট কৰি ৰাখিব পাৰে, আৰু তলত চাওক এটা মই ফৰ্মুলা দি থৈছোঁ, এইটো আপোনালোকৰ ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে নোট কৰি থ'ব। যেতিয়া আপুনি এই ফাংচনটো বুজি পাব তেতিয়া এইটো চালে আপোনালোকে ৰিলেট কৰিব পাৰিব। ভিউৱাৰ্ছ, ইয়াতে চাব ইনটেক্স আৰু মেথছ যিহেতু দুটা বেলেগ বেলেগ ফৰ্মুলা। আমি ইয়াতে প্ৰথমতে ইনটেক্স ফৰ্মুলাটো কি এইটো শিকিম, তাৰপিছত মেথছ ফৰ্মুলাটো কি এইটো শিকিম, তাৰপিছত এই দুটা কম্বাইন কৰি পেলাই আমি কেনেকৈ ফৰ্মুলা বনাব লাগে আমি সেইটো শিকিম। ইয়াতে চাওক, প্ৰথমতে আমি শিকিম ইনটেক্স ফৰ্মুলা। ইনটেক্স ফৰ্মুলা এইটো হ'ল, আমি প্ৰথমতে ইকুৱেলটো দিলোঁ, ইনটেক্স লিখিলোঁ, ব্ৰেকেট দিলোঁ। এতিয়া চাওক, ইয়াতে তলত দুটা বস্তু দেখাইছে, ইনটেক্স প্ৰথম আৰু ছেকেণ্ড। আমি ইয়াতে প্ৰথমটোৰ লগত আগবাঢ়িম। গতিকে প্ৰথমটোত চাওক, এৰে কৈছে। এৰে অলৰেডি আপোনালোকক মই কৈছোঁৱে এৰে কি বস্তু, গতিকে আজি নকওঁ আৰু। ইয়াতে এৰেটো আমি চিলেক্ট কৰি ল'লোঁ। আমাৰ এইটো ডেটা দিয়া আছে, এইটো চাওক ৰেড কালাৰ। ভাবি লওক যে এইখিনি ডেটা ইয়াতে কমকৈ দিয়া আছে, কিন্তু যেতিয়া আপুনি এক্সুৱেল কাম কৰিব তেতিয়া আপোনাক লাখৰ ডেটা থাকিব। গতিকে ইয়াতে এইটো ডেটা, ইয়াতে আমি এৰেটো চিলেক্ট কৰি ল'ম। তাৰপিছত কি কৈছে, আমাক কমা দিব কৈছে, তাৰপিছত ৰ' নাম্বাৰ কৈছে। 3 নম্বৰ ৰত 4 নম্বৰ কলমত কি আছে, 3 নম্বৰ ৰত 4 নম্বৰ কলমত কি আছে, ঠিক আছে, সেইটো জানিব লাগে। সেইটো কাৰণে আমি ব্ৰেকেট ক্লজ কৰিলোঁ। চাওক 65 ওলাইছে। তাৰমানে আমি ইয়াৰ পৰা এইখিনি চিলেক্ট কৰিছিলোঁ। ইয়াতে 3 নম্বৰ ৰ কোনটো আছিলে, 1 2 3, আৰু 1 2 3 ইয়াতে চাওক, আৰু 4 নম্বৰ কলম কোনটো আছিলে, 1 2 3 4, এইটো চাওক, এইটো 65। তাৰমানে ইনটেক্স ফাংচনে আমাক ৰ' আৰু কলমৰ যিটো ইণ্টাৰছেকশ্যন পইণ্ট, সেই পইণ্টটোত কি ফিগাৰ আছে আমাক কৈ দিয়ে। এইটো হ'ল ইনডেক্সৰ ফাংচন, এইটো হ'ল ইনডেক্স ফৰ্মুলা। ভিউৱাৰ্ছ, নেক্সট আহিলে মেথছ। বলক আমি মেথছ ফাংচনটো বুজি লওঁ। ইকুৱেল টু মেথছ ব্ৰেকেট ষ্টাৰ্ট। এতিয়া চাওক, এক্সেলে কৈয়ে দিয়ে আৰ্গুমেণ্টবিলাক, লুকআপ ভেলু। লুকআপ ভেলু আমাক কি লাগে, মই লুকআপ ভেলু দিছোঁ যে মোক লাগে মাৰ্চ। এতিয়া চাব, যেতিয়া আমি টেক্সট দিওঁ ন, টেক্সট দিলে আমি ইয়াতে
ইনভাৰ্টেড কমা ভিতৰত দিব লাগে আৰু নাম্বাৰ দিলে নালাগে। লুকআপ ভেলু মাৰ্জ আৰু লুকআপ এৰে কোনটো হ'ব? ইয়াতে এইটো লুকআপ এৰে। আমি এইখিনি ইয়াৰ পৰা চাওক দেখা পাইছে লেফ্ট চাইডে একেবাৰে গ্ৰীণ কালাৰ, এইটো লুকআপ ভেলু আৰু কমা দিলোঁ। এতিয়া কি কৈছে আমাক একজেক্ট মেটচ লাগে। একজেক্ট মেটচ মানে যদি জুন আছে জুনে লাগে, মে আছে মে লাগে, তেতিয়াহ'লে আমি কি দিব লাগিব? 0 ফৰ একজেক্ট মেটচ we have to write 0 here, ব্ৰেকেট ক্ল'জ কৰি দিলোঁ। এতিয়া চাব কি দেখাইছে? 3 দেখাইছে। তাৰমানে কি কৈছে ইয়াতে, এইটো ৰেঞ্জৰ এই ৰেঞ্জটোৰ মাৰ্চটো ক'ত আছে? 3 নম্বৰ চেলত আছে। এইটো এটা হ'ল, এইটো আমি কলমৰ চালোঁ। আমি আৰু এটা মেটচ চাম, এইটো আমি চাম এতিয়া এনেকৈ চাম। এইটো চাওক ডেকেইটা চাম, ইকুৱেল টু ব্ৰেকেট ষ্টাৰ্ট ইকুৱেল টু মেটচ ব্ৰেকেট ষ্টাৰ্ট লুকআপ ভেলু কি লাগে আমাক? মান্থ চালোঁ, এতিয়া আমাক লাগে ডে। আমি কি লিখিম যে মানডে টু, এতিয়া হৈছে লুকআপ এৰে কোনটো? আমি এইটো লুকআপ এৰে হ'ব, লুকআপ এৰে। ঠিক আছে, আমাক একজেক্ট মেটচ লাগিব, 0 দিম আমি। গতিকে লুকআপ এৰেত মানডে টু এইটো ৰেঞ্জৰ মানডে টু কিমান নম্বৰ চেলত আছে চাওক। কি দেখাইছে? 1 দেখাইছে। তাৰমানে মানডেটো ইয়াতে আছে, এইটো 1ত আছে। এইটো হ'ল ইনডেক্স মেটচ ছেপাৰেট ফৰ্মুলা। কিন্তু প্ৰেক্টিকেল লাইফত কি কামত আহিব এইটো আমি তেতিয়া বুজি পাম। ইয়াতে চাওক মেথছ, ইয়াতে চাওক প্ৰথম মাৰ্চ লিখিছোঁ, মাৰ্চটো মই স্পেচিফাই কৰি দিছোঁ। মাৰ্চ লিখি যদি মই ইয়াতে মই মান্থটো এইটো চিলেক্ট কৰি দিওঁ, কলম চিলেক্ট কৰি দিওঁ, কি দেখাইছে? এৰৰ দেখাইছে। তাৰমানে এই মান্থত আমি এটা ফিগাৰ দি দিওঁ, জান ফেব যি দিওঁ, ফেব দিলোঁ। এতিয়া চাওক দেখাইছে, ফেব দিয়াৰ লগে লগে 2 দেখাইছে। তাৰমানে ফেব্ৰুৱাৰীটো এইটো এৰেৰ 2 নম্বৰ চেলত আছে। ঠিক আছে, ঠিক তেনেকৈ আমি এইটো চাম ডে। এইটো কি আছিলে? আমি এইটো ডে কৰিছিলোঁ, ডে। এইটো মানডে আছে, মানডে নিদি পেলাই আমি ইয়াতে আমি কি ভেলু হ'ব নাজানো। গতিকে আমি এতিয়া কি কৰিম? আমি এইটো জাষ্ট চেলটো চিলেক্ট কৰি দিম, এণ্টাৰ কৰি দিম। এৰৰ দেখাইছে, একো নাই। আমি এতিয়া যেতিয়া ডেটা ভৰাম, ইয়াতে দিলোঁ মই চানডে দিলোঁ। চানডে দিয়ালে কি দেখাইছে? 7। তাৰমানে এইটো ৰেঞ্জৰ 1 2 3 4 5 6 7 নম্বৰ চেলত চানডে আছে। ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে ইনডেক্স আৰু মেথছটো বেলেগকৈ বুজি পালে। এতিয়া আমি এই দুটা কম্বাইন কৰি পেলাই আমি ইয়াৰ কামত লগাম। এতিয়া চাওক কেনেকৈ কৰিম। এতিয়া আহক, এইটো ওপৰত চাইছে এইখিনি, এইটো কৰিম। এতিয়া মাহটো লিখা আছে ফেব্ৰুৱাৰী, ডে আছে চানডে, ইকুৱেল টু ইনডেক্স দিম আমি। ইনডেক্স শিকাইছোঁ, ইনডেক্স ফৰ্মুলাত আগতে ৰেঞ্জটো চিলেক্ট কৰি ল'ম, কমা দিম। তাৰপিছত আমাক কি লাগে? আমাক লাগিব ৰ' নাম্বাৰ। গতিকে ৰ' নাম্বাৰটো আমি কি নাজানো, গতিকে আমি ইয়াতে মেথছ ফাংচন লগাম। লুকআপ ভেলু কি হ'ব? লুকআপ ভেলু হ'ব এইটো। এতিয়া চাওক, এইটো ফেব্ৰুৱাৰী আছে, ইয়াতে M4 আহিছে, ফেব্ৰুৱাৰী অহা নাই, তাৰমানে ঠিকে আছে। লুকআপ ভেলু দিলোঁ। তাৰপিছত কি বিচাৰিছে? লুকআপ এৰে হ'ব এইটো, চিলেক্ট কৰি দিলোঁ, লুকআপ এৰে হৈ গ'ল। তাৰপিছত আমাক একজেক্ট মেথছ লাগে, যিটো আছে সেইটো লাগিব। গতিকে আমি 0 দিম, ব্ৰেকেট ক্ল'জ কৰি দিম। আকৌ আমাক এতিয়া লাগে আৰু এবাৰ মেথছ ফাংচন ইউজ কৰিম এতিয়া, কাৰণ চাওক ইনডেক্সত আমি ইয়াতে ইনডেক্স ফৰ্মুলা কৰি আছোঁ, কাৰণ ইনডেক্সৰ ক্ৰাইটেৰিয়া হ'ল
এৰে ৰ' নাম্বাৰ কলম নাম্বাৰ। তাৰমানে আমি ইয়াতে তাৰমানে এৰে দিলোঁ, ৰ' নাম্বাৰ দিলোঁ, কিন্তু এতিয়া আমি কলম নাম্বাৰ দিম। গতিকে কলম নাম্বাৰ কি নাজানো আমি, গতিকে আমি ইয়াতে মেথছ ফাংচন আকৌ লগাম। লুকআপ ভেলু কি হ'ব ইয়াতে, এইটো আমাক লাগে ডে লাগে, গতিকে ক্লিক কৰিলোঁ, কমা দিলোঁ। এতিয়া লাগে আমাক লুকআপ এৰে কোনটো, এইখিনি হ'ব। চাওক ব্লু কালাৰ, লুকআপ এৰে চিলেক্ট কৰিলোঁ, কমা দিলোঁ। মই একজেক্ট মেথছ হ'বৰ কাৰণে 0 দিব লাগিব। ব্ৰেকেট ক্ল'জ কৰিলোঁ। এতিয়া মই দুটা ব্ৰেকেট দিম, এণ্টাৰ কৰি দিম। চাওক এতিয়া চাওক কি দেখাইছে, চাওক 90। তাৰমানে কি, ফেব্ৰুৱাৰী মাহৰ ছানডেৰ দিনা কিমান চেল আছিলে, আমি মিলাই চাওঁ। ফেব্ৰুৱাৰী মাহৰ, এটা জাষ্ট কালাৰ কৰিছোঁ মই, ফেব্ৰুৱাৰী মাহৰ ছানডে দিনা কিমান আছিলে, এইটো চাওক 90। ঠিক আছে। ঠিক তেনেকৈ মই ইয়াতে ফেব্ৰুৱাৰীৰ জেগাত যদি মই ইয়াতে এপ্ৰিল লিখোঁ, এপ্ৰিলৰ ছানডে দিনা কিমান আছিলে, তাৰপিছত দেখা দিলে 86। এইটো চাওক এপ্ৰিলৰ ছানডে দিনা 86 আছিলে। এইটো আছিলে ইণ্ডেক্স মেথছ ফৰ্মুলাৰ ব্যৱহাৰ, বেছিক ইয়াৰ মানে কনচেপ্টটো। এতিয়া ভিউৱাৰ্ছ, আপোনালোকক মই আৰু অকণমান এডভান্স লেভেলত শিকাই দিওঁ। যদি এই ফাংচনটো আপুনি কৰ্পৰেট ছেক্টৰ বা MNC ছেক্টৰত ইউজ কৰিব লাগে, তেতিয়া কিছুমান এনেকুৱা প্ৰব্লেম থাকে। এইটো চাওক, এনেকৈ কিছুমান আপোনাক ৰেণ্ডম মান দিব, এনেকৈ কিছুমান ৰেণ্ডম ওপৰত হেডাৰ থাকিব। গতিকে ইয়াৰ ভেলু উলিয়াব লাগে। ইয়াৰ লুকআপ মানে বস্তুটো ইয়াতে লুকআপ ভেলু লাগে। এইটো কিছুমানে VLOOKUP দিও কৰে, আৰু এইটো আমি আজি ইয়াতে ইণ্ডেক্স মেথছ দি কৰিম। VLOOKUP আৰু ইণ্ডেক্স মেথছৰ ডিফাৰেঞ্চ আছে। VLOOKUPত আপুনি যিটো কাম কৰিব নোৱাৰে, ইয়াতে এইটো কৰিব পাৰিব। VLOOKUP মই আগলৈ আপোনাক শিকাম, আজি আমি এইটোতে থাকোঁ। গতিকে বলক কৰ্পৰেট ছেক্টৰৰ ইয়াৰ কেনেকৈ ব্যৱহাৰ হ'ব পাৰে। ইয়াতে মই ইকুৱেল দিম, ইণ্ডেক্স ফৰ্মুলা লগাম। ইণ্ডেক্স ফৰ্মুলা লগাবৰ কাৰণে কি কৰিম, মই এৰে চিলেক্ট কৰিম। এৰে মোৰ কি হ'ব, এইখিনি মোৰ এৰে, এইখিনি ডেটা। চাওক ইয়াতে মই F4 টিপি কিনে এই বস্তুটো ডেটাটো ফিক্স কৰি দিম। এই ৰেঞ্জটো মই ফিক্স কৰিব লাগিব, আৰু ফিক্স কৰাৰ কাৰণে F4 দবাব লাগে। এইটো মনত ৰাখিব। এইটো হৈ গ'ল মোৰ এৰে। এতিয়া লাগে মোক ৰ' নাম্বাৰ লাগে। ৰ' নাম্বাৰ আমি নাজানো, গতিকে আমি ইয়াতে মেথছ ফাংচন লগাম। মেথছ ফাংচন লগাৰ লগে লগে কি ক'লে, ইয়াতে লুকআপ ভেলু। লুকআপ ভেলু আমাক কি লাগে, ইয়াতে আমাক আমি এইটো বস্তু লাগে, আমাক এই মান্থৰ এগেইনষ্টত লাগে। ইয়াতে মান্থটো জানুৱাৰী, ইয়াৰ আগৰ মান্থটো লুকাই আছে, দেখাব পিছত এই মান্থৰ এগেইনষ্টত লাগে। গতিকে আমি এই মান্থটো আমি ইয়াতে এই O4 কলমটো আমি চিলেক্ট কৰিম, কলম ফিক্স কৰি দিম, তাৰপিছত কমা দিম। মই কমা বিচাৰিছে ইয়াতে। এতিয়া লুকআপ এৰে কৈছে, লুকআপ এৰে মানে মই এইটো চাওক, মান্থটো ক'ত আছে, ইয়াতে আছে। ইয়াৰ পৰা লেফ্ট চাইডে চাওক, ইয়ালৈকে আকৌ আমি এই ৰেঞ্জটো ইয়াতে ফিক্স কৰি দিম। ফিক্স কিয় কৰি আছোঁ আমি, এইটো কৈ আছোঁ। আগতো ফিক্স নকৰাকৈ কৰিছিলোঁ, এইটো ফিক্স কিয় কৰিছোঁ আমি এইটো কৈ আছোঁ। ফিক্স কৰি দিলোঁ। তাৰপিছত আমাক কি লাগে, এতিয়া একজেক্ট মেথছ হ'বৰ কাৰণে আমাক 0 দিব লাগিব। ব্ৰেকেট ক্ল'জ কৰিলোঁ। এতিয়া চাওক, এতিয়াও শেষ হোৱা নাই, কাৰণ কিয় আমি ইণ্ডেক্স ফৰ্মুলা কৰি আছোঁ। এতিয়া চাওক ইণ্ডেক্সত কি আছে, এৰে আছে, ৰ' নাম্বাৰ আছে। আমি এৰে দিলোঁ, ৰ' নাম্বাৰ দিলোঁ, এইটো মেথছ লগাই পেলাই। এতিয়া আমাক কলম লাগে, গতিকে কলম কি আছে নাজানো আমি, গতিকে আমি এটা মেথছ ফাংচন লগাম। আকৌ মেথছ ফাংচন লগাম। এতিয়া আমাক কি লাগে, মান্থ লাগে, চৰি ডে লাগে। ডেটো আমি এইটো পি চাওঁ, এইটো মানডে, টিউজডে, ছানডে। P3 কলমটো চিলেক্ট কৰিম। এতিয়া আমি ৰ'টো ফিক্স কৰি দিম। ফিক্স কৰাৰ কাৰণে F4 কৈছোঁ, F4 দবাব লাগে। ৰ'টো ফিক্স কৰিব অকল দেই, কলম ফিক্স নকৰোঁ। এইটো চাওক P ৰেকৰ্ড চিম্বলটো 3 ৰেকৰ্ড আছে। ৰ'টো ফিক্স কৰি দিলোঁ। তাৰপিছত আমি কি কৰিম, এৰেটো চিলেক্ট কৰিম। এৰে কোনটো, এইটো ওপৰত চাওক, এইটো চাওক এৰে চিলেক্ট কৰিলোঁ। কৰি কিনে এৰেটো আমি ফিক্স কৰি দিলোঁ। মই কিয় ইয়াতে ফিক্স কৰিছোঁ আপোনাক কৈ আছোঁ। ফিক্স কৰি দিলোঁ।
ইফালে আমাক একজেক্ট মেথছ লাগে 0 দিলোঁ, এতিয়া আমি ইয়াতে দুটা ব্ৰেকেট দি পেলাই ক্ল'জ কৰি দিলোঁ। চাওক ভিউৱাৰ্ছ, কি দেখালে 1900 দেখালে 1900, তাৰমানে ফেব্ৰুৱাৰী মাহৰ মানডে দিনা 1900 ৰুপিজৰ চেল আছিলে। চাওক মিলাই চাওক, য়েছ ফেব্ৰুৱাৰী মাহ মানডে 19। ভিউৱাৰ্ছ এইবিলাক বস্তু এটা এটাতো আমাক বিচাৰি থকা কেতিয়াবা টান হৈ যায়, গতিকে এইটো চাওক এতিয়া মই গোটেই যদি ইয়াতে আপোনাৰ 100টা এনেকৈ ক্ৰাইটেৰিয়া দিয়ে, এইফালে ৰড, এইফালে আপোনাৰ 100টা ক্ৰাইটেৰিয়া দিয়ে কলমত, তেতিয়া আপোনাৰ এইবিলাক একদম আপুনি একদম ইজিলি উলিয়াব পাৰিব। এতিয়া চাওক, এতিয়া চিম্পলি আমি কি কৰিম, এই ফৰ্মুলাটো গোটেইকেইটা চেলত কপি কৰি দিম। চাওক ওপৰৰ পৰা তলত কপি কৰি দিম, চব ফিগাৰ ওলাই যাব। চাওক হৈ গ'ল। ফেব্ৰুৱাৰী মাহৰ মানডে দিনা 1900, আগষ্ট মাহৰ ছানডে দিনা 78, এইটো মিলাই চাওক, আগষ্ট মাহৰ ছানডে দিনা 78। ভিউৱাৰ্ছ আশা কৰোঁ আপোনালোকে বস্তু শিকিলে আৰু ইয়াৰ কিমান কামৰ বস্তু হ'ব পাৰে এইটো গম পালে। এতিয়া চাওক, ইয়াত মানডে ঠাইত যদি মই ইয়াতে ফ্ৰাইডে কৰি দিওঁ, অট'মেটিক ফিগাৰ লৈ লৈছে। এইবিলাক বস্তু আমি এতিয়া আৰু মেনুৱেলি কৰি থকা দৰকাৰ নাই, গতিকে ইণ্ডেক্স মেথছ ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি বহুত ডাঙৰ কাম কৰিব পাৰোঁ। আৰু কিছুমান ইয়াৰ এইটো ফৰ্মুলা আৰু এটা ইয়াৰ এটা এডভান্টেজ আছে, যিটো কাম আমি VLOOKUP দি কৰিব নোৱাৰোঁ। VLOOKUPৰ সদায় লেফ্ট টু ৰাইট চাৰ্চ কৰে আৰু যিকোনো ডাইৰেকশ্যনত চাৰ্চ কৰে। আশা কৰোঁ ভিউৱাৰ্ছ আপোনালোকে ভিডিঅ'টো চালে আৰু বুজিব পাৰিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।